তাতে মোৰ ৰাতি বিৰাজত ভোগোৱালিগিৰি আৰু বয় বস্তু ঘৰত চাৰিওফালে উপঘৰ তাত তুলি মই ৰাগিন ঘৰতে মোৰ চুন নোহোৱাকৈ কিন্তু ভূপেন হাজৰিকা জন্ম হৈছিল কেতিয়া? তেখেতৰ দেউতাকৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু তেখেতৰ মাতৃৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ আজি মৃত্যুদিন। তেখেতৰ মৃত্যুদিনৰ হিচাপে আমি কাৰ্যসূচী পালন কৰিছোঁ। ভূপেন হাজৰিকা দিৱস পালন কৰিছোঁ। ভূপেন হাজৰিকা দিৱস পালন কৰিছোঁ। তেওঁৰ জন্ম হৈছিল 1926 চনৰ 8 ছেপ্টেম্বৰ তাৰিখে সতীয়াত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা। বঢ়িয়া। যাব বুজা।